নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যনলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ বৰগীত পাঠটোত থকা শেষৰ প্ৰশ্নকেইটি। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আগবঢ়াম বৰগীতটিৰ অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। গতিকে পলম নকৰি প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ 5 নম্বৰলৈকে। সনক সনন্দ যোগী ইয়াহাকো ধিয়ায় সকলো নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। উত্তৰত লিখিবা উপৰোক্ত পদফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিলো শৰণে নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ অৰ্থাৎ যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰিও একো উৱাদিয়েই নাপায় আৰু নিগম শাস্ত্ৰই যাক বিচাৰি নাপায় সেই কথা প্ৰকাশ পাইছে পদফাকিৰ জৰিয়তে। ভগৱান শ্ৰী হৰিয়েই হ'ল পৰম ব্ৰহ্ম, তেওঁৰ মহিমা অপাৰ। সনক সনন্দ আদি যোগসিদ্ধ ঋষিসকলেও তেওঁক ধ্যান কৰে। কবিৰ মতে নিগম শাস্ত্ৰসমূহেও তেওঁক বিচাৰি নাপায়। হৰিৰ মহিমাৰ কথা কৈও অন্ত পেলাব নোৱাৰি। গতিকে কবিৰ দৰে সাধাৰণ মানুহে এনে এগৰাকী পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো অবান্তৰহে মাথোন। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰিৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। কবিৰ মতে হৰিৰ চৰণ যুগলেই হ'ল পৰম ধন আৰু তেওঁৰ বাবে হৰিয়েই হ'ল জীৱন স্বৰূপ। ভগৱান শ্ৰী হৰিৰ কৃপা লাভ কৰি মানুহে সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰিব পাৰে। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত দিয়া আছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। যদিও 4টা লক্ষণৰ বিষয়ে লিখিব দিছে তথাপিতো মই ইয়াত 6টা লক্ষণ লিখি দিছোঁ। তোমালোকে যোনটো ভাল পোৱা সেইটোৱে মুখস্থ কৰিবা। উত্তৰ ক নম্বৰত দিয়া আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। খ বৰগীতৰ ভাষা ব্ৰজাৱলী। গ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। খ নম্বৰ শংকৰ মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। উঙ বৰগীতসমূহ মূলতঃ ভক্তি ৰসপ্ৰধান যদিও তাত দাস্য শান্ত বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। প্ৰথমচ মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে। এবাৰ ভাষা বিচাৰলৈ আহিছোঁ। 1 নম্বৰ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নপাবন্ত নাপায়, কেনে কেনেকৈ, হৈলহে হৈ পৰা, তুমিহে তুমিয়ে, জনেৰ বাবে কাৰণে, কহয় কয় কোৱা হয়। এইবাৰ আহিছোঁ ভাষা বিষয়ৰ 2 নম্বৰলৈকে। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল ক ব্ৰজাৱলী ভাষা হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। খ ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। গ ব্ৰজাৱলী ভাষাটোৰ উৎপত্তি স্থল হ'ল অসম বংগ আৰু উৰিষ্যা। খ পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ব্ৰজাৱলী ভাষাৰ কোনো সম্পৰ্ক নাই। উঙ ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। প্ৰথমচ ব্ৰজাৱলী ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াত গোটেইখিনি দিয়া হৈছে প্ৰশ্নৰ উত্তৰসমূহ। তোমালোকে মুখস্থ কৰিবা আৰু অহা পালাত মই আৰম্ভ কৰিম অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। গতিকে আজিলৈ ইমানতে এৰিছোঁ। নমস্কাৰ।